আইনাখন চালে আপুনি যিজন ব্যক্তিক দেখা পায় সেইজন আপোনাৰ আটাইতকৈ ডাঙৰ বন্ধু আৰু আপোনাৰ আটাইতকৈ কঠোৰ সমালোচক। আমি প্ৰায় ভাবো যে আমাক কোনে আগবঢ়াত বাধা দি আছে, কিন্তু সঁচা কথাটো হ'ল সাধাৰণতে আইনাত আমাৰ ফালে চাই থকাজনে সেইজন মানুহ যিয়ে আমাক বাধা দি আছে। নিজকে সোধক, আইনাত মই যিজন মানুহক দেখিছোঁ সেইজনক লৈ মই গৌৰৱ কৰিব পাৰোঁনে? যদি উত্তৰটো নহয় বুলি পায়, তেতিয়াহ'লে আত্মপ্ৰতিফলন বা সেলফ ৰিফ্লেকশ্যনৰ সহায় লওক। আত্মপ্ৰতিফলন মানে দুৰ্বলতা নহয়, ই প্ৰকৃত শক্তিৰ আৰম্ভণিহে। ই নিজৰ শক্তি চিনি পোৱাত আপোনাক সহায় কৰিব। যি নাই সেয়া লাভ কৰিবলৈ চেষ্টা কৰক। কিবা নাথাকিলে নাই বুলিয়ে ক'ব। নিজকে নিজেই মিছা কথা কোৱাটো বন্ধ কৰক। নিজকে মিছা কথা ক'বলৈ বাদ দিলেহে আপুনি আপোনাৰ জীৱনটো গঢ়ি তুলিবলৈ আৰম্ভ কৰিব পাৰে। আপুনি আইনাখনৰ ফালে মুখ কৰক আৰু নিজকে সোধক, মই যিজন মানুহ হৈ পৰিছোঁ তাক লৈ মই গৌৰৱান্বিত হয়নে? সেইটোৱে পৰীক্ষা। আৰু প্ৰতিটো দিনে আপুনি এই পৰীক্ষাটো কৰাৰ আৰু তাত উত্তীৰ্ণ হোৱাৰ সুযোগ পাব। আজি ৰাতি শোৱাৰ আগতে আইনাৰ সন্মুখত থিয় হৈ এই পৰীক্ষাটো কৰক। নিজৰ চকুলৈ চাই নিজকে সোধক, মই গৌৰৱ কৰিব পাৰোঁনে?